বৰ্তমান আছোঁ আমি এমেজন জংঘলৰ মাজত। তো এমেজন জংঘল নহয়, আমাৰ পিছফালে আছে এইখন মানে এখন জংঘল পুৰা মানে হাবি গোটেইখন পুৰা ইয়াত মানে। তো ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। তো মই আজি আছোঁ মানে কালি কি হ'ল, কালি মানে আছিলে আপোনাৰ ভৈৰৱকুণ্ড যোৱাৰ মানে প্লেন এটা আছিলে, সেইটো প্লেন কেঞ্চেল কৰি দিলোঁ। তাৰপিছত মানে ইয়াত বোলে মানে আপোনাৰ কি হ'ল, ইয়াত 20 বছৰমানৰ আগত বোলে ইয়াত ভূত ওলাই, পূৰা ভূত ওলাই বোলে। দেউতাহঁতে কয় আৰু মানে কাহিনীবিলাক যেতিয়া সৰু আছিলোঁ তেতিয়াহ'লে কয় বোলে, এখন মানে জংঘল ন, ইয়াত মানে পূৰা ভূত ওলাই বোলে, পূৰা ভূতে চিঞৰি থাকে ৰাতি পূৰা বোলে কিবাকিবি মানে অশান্তি কৰে বোলে। কিন্তু এতিয়া এনেকুৱা নাই, হুলস্থুল এতিয়া একো নাইকিয়া হৈ গ'ল। ভূত মানে আছে যদিও নাজানো, কিন্তু মানে এতিয়া মানে একো অসুবিধা নকৰে আৰু বাৰু ইমান হেৰি নকৰে এতিয়া। আৰু যেতিয়া মানে মই সৰু আছিলোঁ 5-6 বছৰ মানে 7 বছৰমানৰ আগত, 7-8 বছৰ আগত যেতিয়া মই অলপ সৰু আছিলোঁ, মানে ইমান মানে সৰু আৰু এই পোৱালিৰ নিচিনা, আমাৰ পোৱালিটোৰ নিচিনা যেতিয়া আছিলোঁ, তেতিয়া মানে ইয়াত পূৰা পানী হয় ধুনীয়াকৈ। এইখন মানে জান বুলি কয় আমাৰ। তো ইয়াত মানে ধুনীয়াকৈ পানী হৈ যায়, পানী হৈ যোৱাৰ পিছত তাত মানে এনেকৈ পূৰা এনেকৈ ভেটি পেলাই তালৈ মই যাম এতিয়া ধুনীয়াকৈ আপোনালোকক গৈ পেলাই মই দেখাই আছোঁ। তো ইয়াত মানে এনেকৈ ধুনীয়াকৈ আপোনাৰ এনেকৈ পূৰা ভেটি পেলাই মই মাছ চাছ ধৰে। এইটো আছে, তাত এটা আছে আপোনাৰ ডিঙৰা বুলি কয়, ডিঙৰা আৰু চেপা সকলোৱে হয়তো চিনি পায় ধুনীয়াকৈ। তো এতিয়া মানে আজি আমি এতিয়া আহিলোঁ ইয়াত মানে খোৱাৰ পৰা উঠিয়ে আমাৰ পিছফালে বেলেগ আপুনি একো দেখে নেদেখে নাজানো, খালি বান্দৰটো দেখিমেই আৰু বেলেগ একো নাই। আৰু বেলেগ দেখিলোঁ নেদেখিলোঁ, আমি খালি বান্দৰ দেখিম। পোৱালিকেইটাক লৈ আহিলোঁ ধুনীয়াকৈ। ঐ ইফালে এইটো মানে 1 নম্বৰ খটাসু পোৱালি, এইটো যোনটো আছে আমাৰ খটাসু, একো ভয় নকৰে। এই বান্দৰ চান্দৰ মানে একো ভয়েই নকৰে, কাৰোলৈও ভয় নকৰে। সি খালি মানে একদম পূৰা কুটকুটীয়া মানে, যোনটো কচু বুলি কয়, পূৰা কুটকুটীয়া মানে একদম মানে একো হেৰি নকৰে, ভয় চয় একো নকৰে। পোৱালিটো এতিয়া পানীত নামি গ'ল। ঐ এইফালে এইটো চেপা লৈ ডিঙৰা লৈ কি কৰি আছে, উঠিয়া। ডিঙৰা পানীত দ নাই বাৰু, ইমান দ নাই, ধুনীয়াকৈ অলপ পানী। কি ওলাইছে ইয়াত? কি মাছ? এফালে চোৱা, পুঠি মাছ ওলাইছে ন? পূৰা ধুনীয়াকৈ এনেকৈ মাছ চাছ পূৰা গৈ আছে মজাকৈ। এইটো খটাসু পোৱালি 1 নম্বৰ। ই মানে একো বোকা পানী তাৰ একো হেৰি নাই, য'তেই যি হয় সি নামি যায়। এই উঠ, ব'ল যাওঁ ব'ল। বান্দৰ আছে ধৰিব। বান্দৰ বহুত মানে একদম পূৰা গোটেইখন বান্দৰ। মই দেখাম বাৰু এতিয়া গৈ থাকোঁতে আপোনালোকক বান্দৰ চান্দৰবিলাক দেখাম। তো পোৱালিকেইটা মানে লৈ আহিলোঁ, পোৱালিকেইটাকে এপাক এনেই ওলাই, মই অনা নাছিলোঁ, সিহঁতকেইটা ধুনীয়াকৈ গুচি আহিলে লগত। সেইটো বোলে ভিডিঅ' চিডিঅ' বনাম, সিহঁতো উঠিব বোলে কেমেৰাত, সেইকাৰণে গুচি আহিলোঁ ধুনীয়াকৈ। তো এতিয়া আমি যাম, ঘৰলৈ যাম ধুনীয়াকৈ। এই ব'ল যাওঁ, বোলে নাহে আমাৰ লগত, তো তাক এৰি থৈ গুচি যাওঁ এতিয়া। এই ব'ল, এইফালৰ পৰা কিবা এটা ওলাব, এইফালৰ পৰা ওলাব, পূৰা কিবা আহি যাব। ঐ হা ব'ল আমি যাওঁ। ধুনু ব'লা, আমি যাওঁ, সি থাকক এতিয়া, সি নিজে গুচি আহিব এতিয়া, পলাব। হা এতিয়া আমি ধুনীয়াকৈ যাব ওলালোঁ আৰু ভিডিঅ'টো মানে শেষ কৰোঁ। তো আজি ইমানেই আছিলে ভিডিঅ'। তো এতিয়া মানে যাওঁতে আপোনালোকক দেখাম ধুনীয়াকৈ বান্দৰ দেই। তো আপোনালোকে যেতিয়া শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাওক, আৰু ধুনীয়াকৈ যদি চাই আছে ভিডিঅ'টো শেষলৈকে, তো তেনেকৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো এইটো ক'ব নালাগে আৰু, যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে কৰি দিব। কণ্টেণ্ট নতুনকৈ আনিবলৈ মানে ট্ৰাই কৰি আছোঁ, তো কিবাকিবি এটা আনি থাকিব লাগিব। ডেইলি ব্লগিং কি হৈ আছে নাজানো, খালি কিবাকিবি এটা পোষ্ট দি যাম ডেইলি, মেইন কথা এইটো। বান্দৰ এই ইয়াতে থাকে। কি দেখিলে? বান্দৰ ইয়াতো ঘূৰিয়ে ফুৰে। তো বান্দৰ যেনি মানে বান্দৰ ভয় নকৰে, একো ভয় নকৰে। যদি ওচৰতে মানে খেদাবলৈ দৌৰাবলৈহে তাহাঁতে চায়। বান্দৰ দেখিলে পলায়, কিন্তু চোচা এটা লয় ধুনীয়াকৈ। তো এইকেইটা উঠি আছে ধুনীয়াকৈ আগফালে মজাকৈ, বান্দৰ গোটেই মানে পিছফালখন আমাৰ বান্দৰ হৈ থাকে। তো এয়া, তো আজিলৈ এৰিলোঁ, বাই বাই। তো কাইলৈ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আৰু আজি মানে খানা প্লেনিংটো কৰিছোঁ ৰাতিলৈ সৰু সুৰাকৈ খানা এটা, আৰু সেই ভিডিঅ'টো আপোনালোকক কাইলৈ মই প'ষ্ট কৰি দেখাম। তো আজিলৈ এৰিলোঁ, বাই বাই। তো চেনেলটো চাই যাব, থেংক ইউ।
আহা